ইয়াতে বহুত ৰ'দ দি আছে, ঘামি গৈছোগে, বহুত ৰ'দ। নমস্কাৰ, মই নবই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি ক'লৈ গৈ আছোঁ, কি কাৰণে গৈ আছোঁ, আপোনালোকক সকলোখিনি দেখাম। আৰু হয়তো চাগে থাম্বনেইলটো দেখি আপোনালোকে গমেই পাইছে আমি ক'লৈ গৈ আছোঁ। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। বাই বাই ৰকি। এই মজাবি আল্টিমেট ভিউ সোৱণশিৰি, চাওকচোন চাওক। আহি আমি লখিমপুৰ টাউন সোমালোহি। ইয়াতে বেছি ভিৰ নাই, যিহেতু আমি ৰাতিপুৱাই আহিলোঁ আৰু ইয়াৰ পৰাও 1-1.5 কিলোমিটাৰমান হ'ব আমি যি জেগালৈ আহিছোঁ। আচলতে আমি গণেশ মন্দিৰলৈ আহি আছিলোঁ আৰু গণেশ মন্দিৰ পালোহি। এইখনেই গণেশ মন্দিৰৰ প্ৰথম গেট। আৰু চাওকচোন ইমান ধুনীয়া পৰিৱেশ, ৰাতিপুৱা কেৱল চৰাই চিৰিকটি মাত, ইমান সুন্দৰ। অকণমান আপোনালোকক দেখাই ল'লোঁ তলৰ পৰা। ধূপ চাকি জ্বলাই আমি শৰাইভাগ সজাই ল'লোঁ আৰু ইয়াৰ পিছত আমি ওপৰত গৈ এই খটখটিৰে যাব লাগিব ওপৰলৈ, আৰু ওপৰতে আমি শৰাইভাগ দিব লাগিব। তাতে আমি সেৱাভাগো গ্ৰহণ কৰিব লাগিব। আহকচোন আমি এতিয়া অকণমান ওপৰৰ ভাগটো দেখাই লওঁ আপোনালোকক। ইমান নিজান, কথা ক'বলৈ মনেই নগ'ল ভিডিঅ'টোত, এনেকৈ দিলোঁ। ইয়াতে আমি শৰাইভাগ দিলোঁ আৰু আমাক আশীৰ্বাদ দিলে। আমি মূৰত ফুট লৈ ইয়াতে 3 পাক ঘূৰিলোঁ। ইয়াতে 3 পাক ঘূৰিব লাগে, মন্দিৰটো চাৰিওকাষে 3 পাক ঘূৰিব লাগে। 3 পাক ঘূৰি আপোনাৰ কাম সমৰ্পণ হয়। ইয়াৰ পাছত আমি তলত গৈ শহাপহু, মাছ এনেদৰে চাম। কিন্তু এতিয়া আপোনালোকক ওপৰৰ পৰা ভিউটো দেখাই লওঁ, আহক। ওপৰৰ পৰা ভিউ চাওক। ইয়াতে বহুত ৰ'দ দি আছে, ঘামি গৈছোঁগৈ, বহুত ৰ'দ। এইকেইদিন সাংঘাতিক ৰ'দ দিছে। আৰু এতিয়া আমি মাছকেইটা চাই লওঁগৈ। মাছ মেলি থোৱা আছে পুখুৰী এটাত, চাই লওঁগৈ পৰিছে ন। এয়াই মাছ। এটা ৰঙা ৰঙা মাছ আছে, ৰঙা ৰঙা পাখি লগা মাছ। মোৰ খুবেই মৰম লাগে মাছকেইজনীলৈ। ৰঙা ৰঙা পাখি লগা আপোনালোকৰ ভাল লাগে নে নালাগে জনাবচোন। এতিয়া মন্দিৰটো চাৰিওকাষে এনেকৈ মাছ জীয়াই থ'ব পৰাকৈ এনেকৈ থৈছে। আৰু এয়া হ'ল কাছ। আপোনালোকে দেখিছে নাই জানো। ইয়াতে পানীখিনি ইমান লেতেৰা হৈছে, বদলি কৰি দিব পাৰে নে নোৱাৰে নাজানো বাৰু। ইয়াতে কাছ আছে। ইয়াতে কিমান কাছ আছে নাজানো, কিন্তু ইয়াতে মই 2জনী ডাঙৰ কাছ দেখিলোঁ। এজনী আৰু এজনী সেইজনী ওলোৱা নাই গোটেই সম্পূৰ্ণ। আমি এতিয়া পোৱালিকেইটা চাই লওঁ। ইয়াতো কাছ আছে, কিন্তু ইয়াতো কাছ আছে। দিলে ওলাই আহিব। আজি কেৱল 3টা মানেহে ওলাই আছে, কিন্তু ইয়াতে বহুতকেইটা শহাপোৱালি আছে। এটা শহাপহুকেইটা আজি কেলৈ বা ওলোৱা নাই নাজানো। ইয়াতে আজি ৰ'দ বেছি বাৰু, ৰ'দ বেছি কাৰণে হয়তো ওলাব পৰা নাই চাগে, সিহঁতে মন কৰা নাই। কিন্তু কি কাৰণে ওলোৱা নাই নাজানো বাৰু সঠিক। কিন্তু ইয়াতে কেইবাটাও আছে, আপোনালোকে আহিলে দেখিব। মন্দিৰটো ছাইডতে আছে এটা ঘৰ। মন্দিৰটো এখন নাৱৰ ওপৰত
বনাইছে এখন নাও। এতে আমাৰ গণেশ বাবাৰ বাহন এতে আছে আৰু বহুত বেছিয়ে ভাল লাগিল আজি। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আমি ঘৰলৈও যাব লাগে। নজনাকে তোমাকে ঠাই লাগিছে বুকুতে মোৰ ফাগুন। ফাইনেলি আহি ঘৰ পালোহি। ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ ইমান ৰ'দ, যিহেতু ভিডিঅ' কৰিব মনে নগ'ল। দুটামান শ্বৰ্ট ল'লোঁ।